ইউটিউব চেনেল পৰিস্মল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো মই আজি যাম শ্বিলং, মানে অলপ দেৰিকৈ ওলাম আৰু মোৰ নেহু ইউনিভাৰ্চিটিত অলপ কাম আছে, অফিচিয়েল কাম। তো মোৰ কাইলৈ কাম আছে, কিন্তু মই আজি যাম কাৰণ অলপ টাইম লাগি যায়। গতিকে মই ৰাতিপুৱা যদি আজি গ'লোঁ হয়, কামটো এনেও নহ'ল হয়তো, মই আজি যাম, তো কাইলৈ কামটো কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব লাষ্টলৈকে। আৰু অফিচিয়েল কামত যাম যিহেতু ভিডিঅ'টো ইমানো কৰিব নোৱাৰিব পাৰোঁ, তো তথাপিও যিমানখিনি পাৰোঁ সিমানখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কণ্টিনিউ চাই থাকিব। মই এতিয়া গৈ আছোঁ আৰু ভইচ অভাৰ দিবলগীয়া হ'ল, গতিকে বহুত হাৱা আহি আছিলে, আৰু ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। কালি আমি ৰুম পাই গ'লোহি, আৰু বহুত ভাগৰ লাগিল যিহেতু ভিডিঅ' কণ্টিনিউ কৰিব নোৱাৰিলোঁ, আৰু এতিয়া আমি ইউনিভাৰ্চিটি গৈ আছোঁ। এইটো হ'ল আমাৰ নেহুৰ কেম্পাছ। চাওক কি ধুনীয়া পৰিৱেশ, আৰু মই ভইচ অভাৰ দিব লগা হৈছে বিকজ গাড়ীত গান বজি আছিলে। গাইজ, মই আহি পালোহি আৰু ডিপাৰ্টমেণ্ট পালোহি, আৰু মই বাহিৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ ডিপাৰ্টমেণ্টটো। এইটো আমাৰ ডিপাৰ্টমেণ্ট হয়। এতিয়া আকৌ ৰিটাৰ্ণ হ'ব লৈছোঁ। দেখিছে আৰু মই কেম্পাছটো দেখুৱালোঁ আপোনালোকক। এতিয়া আমি পুলিচ বজাৰলৈ গৈ আছোঁ। এতিয়া ৰাতি হ'ল আৰু আমি ভাত খাবলৈ ওলাই আহিছোঁ, আৰু চাওক পুলিচ বজাৰৰ ৰাতিৰ পৰিৱেশ। তো এতিয়া অলপ কাপোৰ চাপোৰ চাবলৈ আহিছোঁ। তো এতিয়া আমি এখন পাৰ্কলৈ আহিছোঁ। পাৰ্কৰ ভিতৰত গৈ দেখুৱাই আছোঁ।
এয়া চাওক ইমান ধুনীয়া পৰিৱেশটো প্ৰিয়ংকা চাওক কেনেকুৱা লাগিছে আহি একদম সুন্দৰ লাগিছে বহুত ধুনীয়া ন প্লেচটো একদম বহুত বেছি ধুনীয়া মই আপোনালোকক বেক কেমেৰাতে দেখুৱাই আছোঁ অ'কে গাইজ মই ঘৰ আহি পালোহি আৰু ঘৰ আহি পাওঁতে 6টা বাজিয়ে গ'ল আৰু মই ফ্ৰেছ হৈ ভাত পানী খাই কৰি উঠিলোঁ আৰু এতিয়া বাজিছে 9:30 তো বহুত বেছি টায়াৰ্ড ফিল হৈ আছে এতিয়া শুই যাম আৰু ভিডিঅ'টো ভালকৈ কৰিব নোৱাৰিলোঁ যিহেতু মই কলেজৰ কামত গৈছিলোঁ 2 দিনে যি থাকিলোঁ তো যিমানখিনি পাৰোঁ সিমানখিনিয়ে কেপচাৰ কৰিলোঁ আৰু তো যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব